শুনিছানে আজি বাতৰি কাকতখনত পঢ়িলো দুটা বোলে এনেকুৱা অভাইচৰ ওলাইছে পুলিচে বোলে ধৰিবই নোৱাৰে পুলিচকে বোলে হেৰি কৰে আৰু পুলিচকে বোলে খেদি লৈ যায় সেইকাৰণে আমাৰ ঘৰৰ কি কয় খিৰিকী ক্লিপ চিলিপবোৰ ভালদৰে চাব নহ'লে হৈছে আৰু তুমি খিৰিকী চাবা আৰু মই এনে চাই থৈ দিম কি ক'লে আপুনি গোটেইখন ঘৰৰ কামৰ দায়িত্ব মোৰ ওপৰতে এইখিনি কাম আপুনি কৰিব নোৱাৰে হে হয় গোটেইখিনি কাম যদি চম্ভালিব পাৰে এইখিনি কিয় নোৱাৰো মোৰো কি কিবা কাম নাই নেকি ঘৰত কি এনে খাই বহি আছো নেকি কি ক'লে আপুনি গোটেইখিনি ঘৰৰ কাম হেৰি কৰে খিৰিকীটো আপুনি নাহাৰ আগতে হ'লেও চাই ল'ব আৰু একবাৰ মেইন দৰ্জাখন আপুনি মাৰিব গেট চেট আপুনি মাৰিব আজিৰ পৰা ইছ ৰাম হ'ব পাৰিম ইয়াতো গেটখন সদায় ময়ে মাৰো আহাৰ সময়ত হ'ব মই বাবলু আৰু বাবলিকো কৈ আহোঁ নিজৰ ৰুমৰ খিৰিকীকেইখন ভালদৰে মাৰি ল'বলৈ ঐ বাবলু তোৰ ৰুমৰ খিৰিকীখন ভালদৰে মাৰি ল'বি দেই চোৰ ওলাইছে বোলে ভাইট চোৰ অ'কে মম্মি হ'ব ইমান হিন্দি মাৰিব নালাগে আৰু কি পঢ়া পাতি নাই দেখিছ বিছনা ওপৰত জঁপিয়াই আছে মই আহোঁতে গীটাৰ এটা কিনি দিলো হ'লেও পঢ়া পঢ়িয়ে আছিলে এইমাত্ৰ খেলিবলৈ লৈছিলো তোমাৰ বকনিখন ষ্টাৰ্ট হ'ল আৰু পৰীক্ষা কৰিছ সেয়া সেনেকৈ পঢ়িলে লাভ নাই আৰু দেই ভালদৰে পঢ়িবি হয় মই এতিয়া বাবলিৰ ৰুমলৈ যাওঁ তাই চাগে পঢ়ি আছে বেচেৰি ঐ বাবলি খিৰিকী ভালদৰে মাৰি শুবি দেই কাৰণ দুটা বোলে গভাইত চোৰ ওলাইছে কথা বেয়া হ'ব আৰু খিৰিকী মাৰি নুশুলে আৰু পিছে লেপটপটোত কি কৰি আছ পঢ়ি আছ নে কি কৰি আছ সদায়চোন লেপটপটো ওচৰতে থাক পঢ়ি থাক নে কি কৰি থাক মা হেৰি কি কয় মেমে কৈছিল কি কালি আমাক কিবা কুৱেশ্যন এটা লিখি কিনে পঠাই দিব কৈছিলে মানে অনলাইন গ্ৰুপ মানে স্কুললৈ লিখি কিনে লৈ যাব কলেজলৈ স্কুললৈ মানে কলেজলৈ লৈ যাব দিছিল সেইকাৰণে মই গুগলত বিচাৰি আছো ৰ'বা পাইছো নে নাই বিচাৰিয়ে পোৱা নাই এখন বিচাৰিয়ে আছো কিবা দে খিৰিকী মাৰি শুবি আৰু দেই হ'ব দিয়া মা মই অফ কৰি থম দে খিৰিকী মোৰ পঢ়া হ'ল পিছে মই খেলিবলৈ যাব পাৰোঁ নে কেইটাৰ পৰা কেইটালৈ পঢ়িলি পুৰুৰ যে পঢ়া হ'লেই মা হেৰি 6টাৰ পৰা পঢ়িছোঁ কি কয় 5:30 উঠিছোঁ 6টাৰ পৰা পঢ়িছোঁ আৰু ডাইৰেক্ট ভাল কথা যা গৈ সেই বুলি বেছি কাপোৰ কানি লেতেৰা নকৰিবি মই বাহিৰত দেখিলোঁ নহয় এনেই আকৌ ৰুমটোত শুমগৈ টোপনি ধৰিছে বৰ ঐ আজি ৰাস্তাত যাকে লগ পাওঁ তাৰ ঘৰতে চুৰ কৰিম দেই য়েছ বছ আপোনালোকে কোনোবাই সিহঁতেচোন বহি আছে এটা কথা জানেনে দুটা গুণ্ডা ওলাইছে নহয় আপোনালোকে জানে যদি হেৰি ভালকৈ থাকিব জানো দিয়ক হেৰি পিছে আপুনি চাগে জানে খিৰিকী মাৰি শুব আৰু ভালদৰে দিয়ক খুলিলেও কথা নাই আৰু চুৰবোৰ ইমানো নাজানে নহয় ঘৰৰ কথা ঠিক আছে বাৰু মই যাওঁ দেই বাই ঐ কাপোৰ কানিচোন এইজন মানুহৰ ভালেই দেখিছো এইজন মানুহৰ বোল পিছা কৰোঁগে ঘৰত তাতে সেই ৰাতিপুৱা এইখন ঘৰতে পুৰা দবাই দিম আৰু ঐ বল বাবলু পঢ়িছ নে নাই ৰাতি 9টা বাজিল পঢ়ি থাক ভালদৰে পঢ়িয়েতো আছো অথনিৰ পৰা আৰু কিমান পঢ়িম তহঁতি পঢ়ি আছ নে ভাতকেইটা খাই হিয়া হেৰি কি কয় এনে চুৰ দিন আহিছে ভয়ে লাগেচোন জল্দি শুহিয়া দৰ্জা মাৰি শুব লাগিব পটাপট মা আহিছো আজি কিবা পেটটো বেয়া লাগি আছে ভাত চাত খাব ইচ্ছা নাই লটোতো খাব লাগিবই বল ভাতকেইটা মই বাঢ়ি দিম গৈ দে ভাত পানীকেইটা সোনকালে খাই লৈ এনেই চুৰৰ দিন দৰ্জা মাৰি সোনকালে শুব লাগিব মোৰ হৈ গ'ল মোৰো হ'ল পাই মই আৰু শুনো এতিয়া টোপনি লাগিছে বৰ
বাবলি শু দে খিৰিকি চিৰিকি ভালদৰে মাৰি ল দেই মা শু বাবলু শু দেই মা শু ঐ শুনিছনে তুমি ঘৰৰ ভিতৰত সোমালো কিন্তু এতিয়া বল চুৰ কৰাত লাগি যাওঁগৈ মই এটা বেলেগ ৰুমত বিচাৰো তই এইটো ৰুমত বিচাৰ আইতা ফোন আহিছে অ'কে বছ কি কৰিবি ভগৱান ঐ কি কৰিলি তই হে ভগৱান পেলালি গলো আৰু আমি এতিয়া চুৰ মা চুৰ আহিছে পাপা মা চুৰ আহিছে বাবলি বা চোৱা চুৰ বাবলি বা চোৱা চুৰ হেল্ল' পুলিচ ষ্টেচন জলদি আমাৰ ঘৰত দুটা চুৰ সোমাইছে বাবলু আৰু বাবলি তহঁতে এইটো ৰুমৰ পৰা যা বুলি কৈছে নহয় যা মোৰ ঘৰত চুৰ কৰিব আহিছে দুটা চুৰে এই দুটাই নে চুৰ এই দুটাই এইকেইটা ছাৰ আপুনি ধৰি বান্ধি পৰি জেলত সোমাই থৈ দিয়ক আমুকি ৰূপালী ঘৰত চুৰ কৰিব আহিছে তহঁতকেইটাক আমি বহুত দিনৰ আগতে বিচাৰি আছিলো আজি পালো আজি দিওঁ ৰ তহঁতক এতিয়া এইকেইটাক মই এতিয়া লৈ যাম ঐ বল জেলৰ ৰুটি খাবি ফ্ৰেণ্ডছ মোৰ মুখখন দেখি আপোনালোকে গম পাইছে আমুকি ৰূপালীৰ ঘৰত চুৰ কৰিব লৈছে পুৰা মানে পিঠা উঠি গৈছে পুৰা মানে দুই থাপ্পৰ পৰা পুলিচৰ হাতৰে পাইছো আৰু পুৰা একদম আজি আপোনালোকৰ যদি খণ্ডখন চাই ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংকছ ফৰ ৱাচিং